আজি আমি বৌ এজনৰ লগত মাথাত এই জবা পাত আৰু নিম পাত লগাম। সেইটোৱে আপোনালোকক অকণমান দেখাম। পিচি আছোঁ মিক্সিত, একদম মিহি কৰিম আৰু গুড়ি কৰিম, পিছা খোলা কৰিম। এয়া হৈছে একে মিহি হৈছে, পুৰা পিচিয়া হৈছে আৰু অলপমান লাগিব, অলপ গোটা গোটা হৈ আছে, পাতবিলাক ওলাই আছে আৰু অলপ দিম। হ'ব তথাপিও এতিয়া হৈছে, এতিয়া আমাৰ এই বৌজনীক লগাম, অলপমান দেখাম আপোনালোকক। বৌৰ চুলি একেবাৰে পুৰা ফুল ফুটি গৈছে। এতিয়া হৈছে লগোৱা, অলপমান এইখিনি লগাই দিওঁ। মানুহবিলাকে কয় জবা পাত নিম পাত যদি লগায় তেনেহ'লে বোলে চুলি সৰা কমে, চুলি বোলে অলপ ভাল হয়, সেইটো কাৰণে লগাইছোঁ। মোৰো বিৰাট চুলি সৰিব লাগছে, সেইটো কাৰণে ময়ো বৌয়ে ক'লে লগালোঁ আৰু একেলগে দুইজনে। এতিয়া ময়ো লগাম। এয়া বৌৰ কমপ্লিট হ'ল লগোৱা। এতিয়া মই লগাম, বৌয়ে লগাই দিব। আৰম্ভ কৰিছে বৌয়ে মোক লগাবাই। আধা আধাকে লগাই আছে, পুৰা মিলি লৈছে চুলিখিনি, মিলি একে পুৰা গৰিত দি আছে। ইমান চুলি সৰি আছে না, সেইটো কাৰণে। হ'ল কমপ্লিট। এতিয়া চুলিখিনি খোপা বান্ধি দিয়ক, মই খোপা বান্ধি দিবলৈ কৈ আছোঁ। এতিয়া বান্ধি দিছে, এয়া হৈ গ'ল। আপোনালোকে চাব পাৰে ট্ৰাই কৰি। ধন্যবাদ। এতিয়া চুলিখিনি শুকাই গ'ল, এতিয়া মই মূৰ ধুম, লগতে গাও ধুম। গা ধুই পূৰা চাফা হৈ যাম। তাৰপিছত মই ইয়াত মাথাত মই ধোৱাৰ সময়ত শ্বেম্পু, চাবোন, কণ্ডিশ্যনাৰ একো নলগাওঁ, অকল পানীৰে ধুই পেলাম, চাফা কৰিম, গোটেইবিলাকে চাফা কৰিম। এতিয়া মই ৰেডি গা ধুব, মূৰটো ধুই ল'ম আগত। হৈ গ'ল। এতিয়া মোৰ চুলি ইমানো চিধা নহয়, মই পানী লাগি থকাৰ কাৰণে পূৰা চিধা হৈ আছে আৰু নিজকো ভালে লাগি আছে। পানী জিকা হৈ থাকিলে এনেও চিধা হয়। ধন্যবাদ থাকিল সকলোৰ বাবে চোৱাৰ কাৰণে ভিডিঅ'টো।